ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভিডিঅ'টি চাই ভাল পাব আৰু আজি দুদিন মানে হ'ল ভিডিঅ' বনোৱাই নাই তেনেকে তো আজি ভাবিছোঁ এতিয়া ভিডিঅ'টা ষ্টাৰ্ট কৰোঁ নতুনকৈ এতিয়া 11টা মান হ'লকে নেকি মোৰ লগত আছে আমাৰ লক্ষ্মী বাইদেউ পাছফালে তাৰ পাছতে ৰাতিপুৱাৰ পৰা কাম কৰি মেলি এতিয়া আজৰি হৈছোগে আৰু ৰাতিপুৱা গলো দোকানলৈ আজি হাজবেণ্ডে গাহৰি ফাৰ্মখন চাফা কৰিলে কাৰণে আমি দুজনীয়ে গলো দোকানলৈ ন তাৰ পাছতে দোকানৰ পৰা আহিলো ভাত পানী খাই মেলি আগফালৰ নামঘৰটো অলপ মুচিলো তাৰ পাছতে কাপোৰ কানি ধুই মেলি দুজনী এটা এনে ৰৈ আছো ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰো সেইকাৰণে তো হে আৰু চাই থাকিব পাছলৈকে আজি কিন্তু কি কৰো কি নকৰো এটা দেখাবলৈ যোৱা হয় ন দুদিনমান থাকাকে ঘৰৰ পৰা আহি ইয়াতে একেবাৰে মনটো নবহে কাৰণ সকলোৱে জানে ন ইয়াতে অহাৰ পিছত এটা দায়িত্ব আহি পৰে দায়িত্বৰ লগতে বহুতখিনি কিবা কিবি আহি পৰে নিজৰ লগতে সো তাত যেতিয়া ঘৰলৈ যোৱা হয় দুদিনমান পুৰা মুকলি মন হয় পুৰা মানে কি কিছুমান বান্ধোনৰ পৰা যেন মুক্ত হৈ থকা যেন লাগে পুৰা মানে কি কোনো তেনেকুৱা দায়িত্ব নাই বা কাৰোবাক সন্মান বা তেনেকুৱা যেনেকৈ মন যায় তেনেকৈ বহিব পাৰি যেনেকৈ মন যায় তেনেকৈ উঠিব পাৰি যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰি চ' তাকে আৰু তাত দুদিনমান থাকি পেলাই যদি ইয়ালৈ অহা হয় অকণমান কিবা মনটো খেলি মেলি লাগি থাকে দুদিনমানৰ কাৰণে তথাপিও এতিয়া লক্ষ্মী আছেহি যিহেতু দুজনীয়ে অলপ ইটো সিটো কথা পাতি থকা হৈছে বা কিবা কিবি কৰা হৈছে নহ'লেতো আৰু কিবা কিবি লাগে মানে কি যিসকলে বিয়া হৈছে তেওঁলোকে বুজি পায় হয়তো মই কি ক'ব বিচাৰিছোঁ চ' সেয়া আৰু মই বেছিদিন থকা নাছিলোঁ বাৰু অকল দুৰাতিয়ে থাকিলোঁ কিন্তু দুৰাতিটো বহুতখিনি কিবা কিবি লাগি আহে কেইবাদিনো যদি থকা হয়তো আৰু আহি পেলাই আৰুহে মন বহাব নোৱাৰি কিন্তু এনেই যদি ঘূৰি আহিবলৈ বুলি যোৱা হয় কেতিয়াবা তেতিয়া কিন্তু তেনেকুৱা নালাগে মানে কি সেই ফিলটো নাহে কিন্তু যদি থাকি অহা হয় থাকিলে মানে আকৌ আহিবৰ কাৰণে অলপ মনটো কিবা যেন বেয়া লাগি আহে ইয়াত আহি আকৌ কিবা দায়িত্ব এইখিনিৰ মাজত সোমাই পৰিছোহি কিবা মনটো গধুৰ লাগি অহা যেন লাগি আহে চ' কাৰ এনেকুৱা হয় বাৰু আপোনালোকে জনাবচোন সেইখিনি ছাগলীজনী ঘৰৰ নে তাৰপিছতে সেইখিনিয়ে আৰু সকলোৱে বুজি পাই চাগে বিয়া হোৱা মহিলাসকলে বা তেওঁলোকে বুজি পাব তো চাই থাকক কেইজনী এইফালে নাচি আছে ভাত বনোৱাৰ আগতে আৰু এটা কাম ওলালে কামটো আপোনালোকক দেখাইছোঁ আগতে এদিন দেখিছে যিহেতু ঘৰত মানুহ নাথাকে তেনেকৈ দেউতাৰ ভাগে কামত ওলাই গ'ল মাও স্কুললৈ গ'ল আৰু মানে হাজবেণ্ডটো আছেগৈ দোকানত ঘৰত মানুহেই নাই মানে কি আমাৰ গৰু দুটা আছে যিহেতু গাঁৱৰ মানুহ ন খেতি কৰিব লগাই হয় কেতিয়াবা চ' কেতিয়াবা মানে খেতিটো অলপ হ'লেও কৰা হয় বেছিভাগ বাৰু আমি বেলেগকে দিয়া হয় কৰিবৰ কাৰণে কিন্তু ঘৰৰ বাৰীৰ ভিতৰতে যি দুডুবা আছে সেইকেইটাৰ কাৰণে গৰু দুটাৰ খুব প্ৰয়োজন হয় তো গৰু দুটা আছে সেই গৰু দুটা এতিয়া পকা ৰ'দ দি আছে ফাগুন মাহত চ' তাহাঁতকো পানী অলপ খুৱাই ল'ব লাগে তাহাঁতক পানী খুৱাই লওঁ তাৰপাছতহে ভাত ৰান্ধিব লাগিব তো সেই আৰু বোৱাৰী হোৱাৰ পাছত কি কৰিব লগা হয় আপোনালোকে গম পাইছে নেকি মই আগতে গৰু চ' এইকেইটা পানী খুৱাই লওঁ তাৰ পাছতে ভাত ৰান্ধিবলৈ যাম এয়া এইফালে আমাৰ লক্ষ্মীয়ে পাছফালৰ পৰা ভিডিঅ' কৰি আহি আছিলে পানী দিবলৈ আহি আছিলোঁ মই গৰুকেইটাক স্কুলৰ পৰা ছুটি হোৱাৰ পাছত পোৱালিখিনি দোকানত সোমাইছেহি তাহাঁতি ঘৰৰ পৰা 5 টকামান বস্তু লৈ আহে প্ৰায় 5,000-6,000মান বস্তু বিচাৰেহি আহি এটকা এটা আগতে আমিও আছিলোঁ এনেকুৱা সৰু কালত তেতিয়াতো 2 টকা 3 টকা আমি স্কুল যাওঁতে পাইছিলোঁ তাৰে মাজত 50 পইচাৰো তেতিয়া বস্তু পোৱা গৈছিল চ' 50 পইচাৰো কেতিয়াবা চানা কিনি খাইছিলোঁ বা মৰ্টন খাইছিলোঁ ইহঁতক দেখিলে সৰু সেই তেতিয়া স্কুল যোৱা সময়টোলৈ মনত পৰি যায় আপোনালোকেও কোনে এনেকুৱাকৈ দোকানৰ সন্মুখত ৰৈছিলগৈ কমেণ্টত জনাবচোন তো এয়া এইখিনি আহি ইয়াতে ৰৈছেহি
আৰু এইফালে এইটো আমাৰ ফুচুক মোৰ ভিডিঅ'বোৰ চাই থাকিলে গম পাব ফুচুক আচলতে কোন হয় তো এয়া তাৰ পেনটো এনেকৈ কাটি লৈছে ষ্টাইল বোলে এতিয়া 3:30 মান বাজিলে আৰু আমি গধূলি সময়ত ঢেকীয়া বুটলিবলৈ বুলি লাগিছোঁ ঢেকীয়া এসাঁজমান জোখৰ পাই গ'লোঁ এইখিনি আজি খোৱা নহ'ব কালি মানে খাম কাৰণ কেঁচাই কেঁচাই খালে অলপ কেহেতা কেহেতা ভাৱটো থাকে চ' অলপ শুকাই ল'ব কালিলৈকে তেতিয়া কালি ৰান্ধি খাম এয়া গধূলি সময়ত এনেকৈ ওলাই আহিলে মনটো এনে মুকলি লাগি আহে সেইকাৰণে ভাবিলোঁ দুজনীয়ে লগ লাগি ওলাই যাওঁ চ' ওলাই আহিলোঁ ঢেকীয়াও কেইডালমান পালোঁ লগতে মনটো অলপ ফ্ৰেছ লাগে আৰু এইফালে দেখিছেনে সেয়া এই পথাৰখনৰ ইপাৰে বেলেগ এখন গাঁও পায় সেইখন চেঙেলিজান বুলি কয় বহুত ডাঙৰ পথাৰ এতিয়া হ'ল গৈ ৰাতি আৰু মই ৰাতিৰ কাৰণে মাংস ভাজি আছোঁ অলপ ব্ৰইলাৰ মাংস হয় আৰু মই ইয়াতে দিছোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট যিটো ৰেডিমেড থাকে ন সেইটো দিছোঁ আজি অনা হৈছিলে চ' মই দি চাইছোঁ আপোনালোকেও যদি বিচাৰে দি চাবচোন খুব ধুনীয়া টেষ্ট এটা আহে আৰু ইফালে দিছোঁ জাতিলাও আৰু সৰু আলু অলপ কাটি লৈছোঁ এইখিনিও দি দিম আপোনালোকে এই জিঞ্জাৰ গাৰ্লিক পেষ্টটো দি খাই আমি চাবচোন এটা ৰেষ্টুৰেণ্টৰ সোৱাদ এটা আহে গোন্ধটো বহুত ধুনীয়াকৈ আহে মই আজি ফাৰ্ষ্ট আনিছোঁ এইটো পেষ্ট দি ইয়াৰ আগতে ৰান্ধি পোৱা নাছিলোঁ চ' ভাল লাগিলে খাই আপোনালোকেও যদি বিচাৰে দি চাবচোন আৰু মই ইয়াতে এতিয়া জাতিলাও সৰু আলুখিনি দি দিছোঁ বিশেষ বেছি মছলা দিয়া নাই এইটো জিঞ্জাৰ গাৰ্লিক পেষ্ট মিট মছলা গৰম মছলা তেনেকৈ অকণমান মছলা দিছোঁ বাকী এক্সট্ৰাকৈ আদা নহৰু মই খুন্দি দিয়া নাই ইয়াতে সেই পেষ্টটোৱে দি দিছোঁ গোন্ধটো কেঁচাই ইমান ধুনীয়া গোন্ধ নাহে কিন্তু যেতিয়া ৰান্ধি দিয়া হয় খুব ধুনীয়া গোন্ধ এটা আহে আৰু এতিয়া ইয়াতে পানীখিনি দি দিছোঁ কাৰণ মই অলপ গ্ৰেভি কৰি খাম সেইকাৰণে পানী দিছোঁ আপোনালোকেও দি ৰান্ধি খাই চাব এনেকৈ ভাল লাগিলে আজি ভিডিঅ'টোৰ পৰা ইয়াতে বিদায় লৈছোঁ যদি ভাল লাগিলে আপোনালোকৰ তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহে মোৰ নতুন ভিডিঅ'বিলাক আপোনাৰ ন'টিফিকেশ্যনৰ দ্বাৰা পোনপ্ৰথমতে